বাপৰে বাপ ইমান গৰম এইখিনি আহোঁতে ভাগৰ লাগি গ'ল মা জানানে আহিলা আহা বহা 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 দেখিছেনে ইমান ৰ'দখন দিছে বেয়াকৈ বহা বহা তলতে অকণমান বহাচোন বহি লোৱা কামটো হ'লনে নাই কামটো আজি নহ'ল কাইলৈ আকৌ যাব লাগিব দেউতালৈ সেই নেমু চৰপাত অকণমান বনাইছোঁ ভাবিছোঁ তোমালোকে অকণমান থৈ দিছিলোঁ এয়া লোৱাচোন গৰমত অকণমান চৰপাত অকণমান খাই লোৱা গৰমত এয়াই নেমু চৰপাত লোৱা লোৱা মা আপোনাক কথা এটা সোধোঁ আপুনি যে মোক এনেকৈ মৰম কৰে মোক বস্তু দিয়ে বা মোৰ কাৰণে নেমু চৰপাত বনাই থৈ দিছে আপোনাৰ অকণো খং নুঠেনে তুমি কি সুধি আছা এইবিলাক আচ্ছা ৰ'বা তুমি যে মোক চাহ দিয়া ভাত দিয়া তাৰ মানে তোমাৰ মোৰ প্ৰতি পেটে পেটে খং উঠি থাকে গম পাইছোঁ খং নুঠে কিন্তু কি মই বাবাক আগতে বিয়াৰ আগতে কি মই বাবাক আগতে যোগান ধৰা নাছিলোঁ বাবা যদি মোৰ ল'ৰা হয় তুমি কি মোৰ ছোৱালী নহয় হা তেনেহ'লে যোগান ধৰোঁতে মোৰ কি অশান্তি লাগিব তোমাৰ লাগে জানো অশান্তি তেনেহ'লে এতিয়া মই ঘৰখনতো আগৰ পৰাই কাম কৰি আছোঁ আৰু এতিয়া তুমি আহিছা বুলি কি মই কাম কৰা এৰি দিব পাৰোঁনে অহাৰ পিছত কি মই নেমু চৰপাত একাপ বেছিকৈ বনালে কি মোৰ খং উঠিব নে মোৰ ভাগৰ লাগিব কি এইটো কি কথা হ'ল নেকি হে এইবিলাক কথা নুসুধিবা হে কাপোৰ চাপোৰ সলাই আহা হে যোৱা যোৱা আহি কথা অকণমানকৈ পাতোহি কথা এটা কওঁ ৰ'বাচোন সেই মোৰ এই চশমাযোৰ অকণমান দেখাব লগা হৈ আছে অকণমান সলাম বুলি ভাবিছিলোঁ চশমাযোৰ হে চশমাযোৰ লগা আছে আপোনাক আপুনি মোক ক'ব পৰা নাই ইমান দিনে আবেলি ওলাব মই এতিয়া সলাই মেলি কাপোৰ সলাই মেলি অকণমান ৰেষ্ট লৈ আবেলি ওলাব আহি আছোঁ হে ভগৱান মোৰ ঘৰখন যেন সদায় এনেকৈ শান্তি হৈ থাকে তাই যেন এনেকৈ মোক সদায় মৰম কৰে আৰু মোকো শক্তি দিবা ভগৱান যেন ময়ো তাক সদায় এনেকৈ মৰম কৰি থাকিব পাৰোঁ